মই নাজানো দেই আৰম্ভ কৰক গাইজ আমাৰ ওচৰত এতিয়া সাংঘাতিক প্ৰতিভাসম্পন্ন খুৰী এজনী আছে। আপোনালোকক তেওঁৰ প্ৰতিভা কেনেকুৱা আছে, আগৰ দিনৰ সেই দিনত চলি অহা প্ৰেমৰ কথা, প্ৰেমৰ স্মৃতি এইবিলাক প্ৰস্তুত কৰোঁতে বা লিখোঁতে কেনেকুৱা ধুনীয়া ধুনীয়া শায়ৰী কৈ পেলাই তাত লিখি দিছিলে, তেওঁ এতিয়া আপোনালোকক কৈ দেখুৱাব। শৰতৰ পূৰ্ণিমা জোনাক ৰাতি মই কবিতা লিখিছোঁ তোমাক ভাবি। সেই কবিতাত লিখা আছে তোমাৰ কাহিনী পঢ়ি চালে ওলাব চকু পানী। ৱাহ, কি ৰোমান্টিক! সঁচাকৈ আগৰ মানুহবিলাকৰ এনেকুৱা প্ৰতিভাবিলাক ধৰি ৰখাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। আৰু সেইকাৰণে বুঢ়ীজনীৰ মৰমত সকলোৱে চাব পৰাকৈ শ্বেয়াৰ কৰি দিয়ক, লাইক কৰি দিয়ক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰক। আৰু তেওঁৰ এনে প্ৰতিভা বহুত আছে, বহুত ৰেকৰ্ড কৰিলোঁ, চাই থাকিব পাৰিব। এই ভিডিঅ'টোৰ পাছতো আৰু আহিব। ভালপোৱা জীৱনত তুমি ভাল নাপালে ভাল পাব সঁচাকৈ কোনে? শান্তিপ্ৰিয় জীৱনত তুমি শান্তি নিদিলে শান্তি দিব সঁচাকৈ কোনে? বাহ 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 বাহ! প্ৰথম চিঠিখনত লিখা শায়ৰীটো আপুনি এতিয়া কওক। আজি পুৱাতে পূব দিশত বুলি কৈছিলোঁ। অঁ, আজি পুৱাতে পূব দিশত সৰু যে ৰাতি আন্ধাৰ ফালি পোহৰ বিলাবলৈ সাজু হৈছে। আগ চোতালৰ দুবৰি পাতত নিয়ৰে মুকুতা আহিছে। এই দেওপান দৃশ্য অতি মনোমোহা। এইবিলাক দৃশ্য চাই থাকোঁতে হঠাৎ তোমাৰ প্ৰতিচ্ছবিয়ে মোৰ চকুৰ আগত বাৰে বাৰে আমনি কৰিব লাগিছে। এতিয়াটোকে মোৰ আজি মনক বুজাব নোৱাৰি হাতত কলম তুলি ল'লে। বাহ 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 বাহ, ধুনীয়া। এতিয়া খুৰী কোনটো কয় এতিয়া? এতিয়া না অঁ, এই নামো পাহৰি থাকোঁ। লাহে লাহে আৰু কৈ যাওক। পুখুৰী পদুম ফুল আৰু হওক ধুনীয়া, তেওঁ নহয় গোলাপৰ সমান। আৰু হওক ধুনীয়া বৰ্তমান ভাল পোৱা, তেওঁ নহয় তোমাৰ সমান। মজা 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 মজা। খুৰী সন্ধিয়া হৈ আহিছে নহয়, এতিয়া লাগিলে ভিতৰলৈ বলক, হ'লেও উলিয়াই থাকক। আপোনাৰ অন্তৰত যি আছে উলিয়াই থাকক। আজি একদম খতম কৰি থৈ দিম। জীয়াই থাকক আপোনাৰ প্ৰতিভা। পোহৰত চাহ দিব হ'বলা ঘূৰণীয়া টেবুলত। খুৰীজনীৰ পৰিচয় সহ ভিডিঅ' বনাই আছোঁ, চাই থাকিব। ছাবস্ক্ৰাইব কৰিলে আপোনালোকে পাই যাব ভিডিঅ'টো। ধন্যবাদ। আৰম্ভ কৰক।